নমস্কাৰ মোৰ চেনেল গভৰ্ণমেণ্ট জব চেনেলটোলৈ। তো আজি আপোনালোকে মোৰ থামনেলত দেখি ভিডিঅ'টোৰ টপিকটো গমেই পাইছে যে আজি আমাৰ ভিডিঅ'টোৰ টপিক হৈছে যে আছাম পুলিচৰ যি এডমিট কাৰ্ড ওলাইছে বৰ্তমান টাইমত। তো সেইটো আছাম পুলিচৰ প্ৰথমতে বহুতে কমেণ্ট কৰি আছিল। মই বেলেগ একচুৱেলি গ্ৰুপত পাইছোঁ ফেচবুকৰ বা বহুতো বেলেগৰ ভিডিঅ'ৰ তলত কমেণ্ট পাইছোঁ যে তেওঁলোকে প্ৰশ্ন কৰি আছিল যে আগতে ৰানিং হ'ব নে আগতে ৰিটাৰ্ণ হ'ব। ঠিক আছে, চ' তেওঁলোকৰ বাবে কৈছোঁ যে আছাম পুলিচৰ প্ৰথমতে ৰিটেন নহয়, প্ৰথমতে ৰানিঙেই হ'ব। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক। আপোনালোকে এইটো 90% মানুহে জানে, মই জানো, কিন্তু তাৰে 10% মানুহ এনেকুৱা আছে যিসকলে এইটো কুৱেশ্যন এতিয়াও তেওঁলোকৰ মাইণ্ডত খেলি আছে। চ' তেওঁলোকৰ বাবে মই এইটো ভিডিঅ' বনাই দিছোঁ। বাকী যিসকলে জানে তেওঁলোকে বেছি হাল্লামি কৰি জানা দেখুৱাই তলত আল কমেণ্ট লিখিব নালাগে। হে ব্ৰ' প্লিজ কিপ কাম। ঠিক আছে, চ' মই তেওঁলোকক কৈছোঁ যে প্ৰথমতে ৰানিং হ'ব, অৰ্থাৎ ফিজিকেল হ'ব। তাৰপিছত আপোনালোকৰ যদি ফিজিকেলত আপোনালোকে 20 মাৰ্ক থাকিব, ৰানিঙত আপোনালোকে 14 মিনিটৰ আণ্ডাৰত দৌৰিব লাগিব। তেতিয়া আপোনালোকে 20 মাৰ্ক, যদি আপুনি 10 মিনিটৰ আণ্ডাৰত দৌৰি ক্লিয়াৰ কৰে তেতিয়া 20 মাৰ্ক পাই যাব। কিন্তু 40 মিনিটৰ 20 মাৰ্কটো নাপাই কাট হৈ যাব, হাফ মান হৈ যাব। ঠিক আছে, চ' এইটো বাদ দিয়ক। আপোনালোকৰ লং জাম্প থাকিব। লং জাম্প আপোনালোকে এক্সেল যিকোনো এটাত, লং জাম্পেই হওক বা ৰানিঙে হওক, যিকোনো এটাত এক্সেল মাৰি দিয়ক। তেতিয়া আপোনালোকৰ মানে কি ৰিটাৰ্ণলৈ যোৱাত সুবিধা হ'ব। আৰু ৰিটেন টেষ্টটো একদম ইজি হ'ব, একেবাৰে ইজি হ'ব। মই এইটো কৈছোঁ কাৰণ অকণমান পঢ়িব লাগিব, কাৰণ নপঢ়াকৈ কোনো ৰিটেন পাছ কৰিব নোৱাৰে। অকণমান পঢ়িলে আপোনালোকে ৰিটেনটো পাছ কৰিব পাৰিব। তাত যদি আপোনালোকে 30+ মাৰ্ক আৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে ইয়াত যদি আপোনালোকে টোটেল মিলি 30+ মাৰ্ক আৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ মেৰিট লিষ্টত নাম অহাটো ফাইনেল। চ' আপোনালোকে ফিজিকেলত যিকোনো এটাত এক্সেল মাৰিবলৈ ট্ৰাই কৰক, আৰু ৰিটেনত আপোনালোকে অকণমান ধ্যান দি পঢ়ক, কাৰণ আপোনালোকে যিখিনি লাগে সেইখিনি আশা কৰিলে আপুনি সেইখিনিও নাপাব। আপোনালোকে যিখিনি লাগে তাতকৈ বেছি আশা কৰক, বেছি কষ্ট কৰক, বেছি পঢ়ক, বেছি ৰানিং কৰক। চ' তেতিয়া আপোনালোকে যিখিনি লাগে সেইখিনিলৈ এটলিষ্ট আহি যাব। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। চ' ছাবস্ক্ৰাইব কৰক আৰু কাকতে ঘণ্টা বাতৰি থেংক ইউ।